বহুত দেৰি মই এটাক লগ পালোঁ দেই আকৌ দোকানত মই ক'বলৈ নহ'ল মানে এই আগফালে একেবাৰে পামেই নাই এটা গৈ থাক খোজকাঢ়ি যাব লাগিব এতিয়া ক'ত পাম দেই এতিয়া এখন গৈ থাক এই গাইজ গুড মৰ্ণিং টু আনাদাৰ ব্লগ তো দেখিব পাইছে যে আজি একেবাৰে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে এতিয়া জাষ্ট বাজিছে 6টা 6:30 বাজিছে মানে তো প্ৰথমতে নমস্কাৰ মই ৰঞ্জিত তো ব'লক ষ্টাৰ্ট কৰোঁ তো ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাব তো মিছ নকৰিব দেই আৰু যোন নতুনকৈ আহিছে মোৰ ভিডিঅ' চাবলৈ তো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কেনেকুৱা হয় তো চাই থাকক তেতিয়াহে গম পাব আৰু দেই মই মানে এইকেইদিন ক'লৈকো যাব পৰা নাই আৰু দেখিছে আমাৰ বুঢ়ী পূৰা মানে ঘৰত একদম কিবাকিবি কৰিব লাগে না ময়ে কাম কৰিছোঁ এতিয়া ঘৰত ওলাই যাব পৰা নাই চিলাপথাৰ বা তিনিচুকীয়া এইফালে যাম বুলি ভাবিলোঁ যাব পৰা নাই পূজা ওচৰত যাব লাগিব খালি কি কৰিব এতিয়া উপায় নাই আৰু ঘৰত কাম বন কৰিব লাগে ভাত চব্জি বনোৱা আৰু মাইকী মানুহ নাই দেখোন সেইটো কাৰণেতো মই এতিয়া মুখ চুখ ধোৱাই নাই ধুমগৈ বাৰু অলপ পিছত যাব লাগিব হ'লে ৰ'দটো নিদিব বুলি ভাবিছিলোঁ ৰ'দটো দিলে ৰাতিপুৱাখিনি মানে ইমান ৰ'দটো নাছিলে এতিয়া চাব পাৰে পূৰা ৰ'দত পূৰা বগা কৰি থৈছে এতিয়া ঘৰলৈ আহিছোঁ এতিয়া ভাত চাত খাবলৈ আহিছোঁ আৰু নিজে বনাব লাগিব চাগে বনাইছে নাই নাখায় এতিয়া 8টামান বাজিলে মানে মানুহটো চৰ্দি হৈছে মাত মাতিব পৰা নাই ভালকৈ ইমান চৰ্দি হ'ব থাকে আকৌ চৰ্দি হয় আমাৰ একদম ডিঙিটো কিবাকিবি হৈ আছে একদম হিপ গিলিব নোৱাৰোঁ কি হৈছে জানো পূৰা চশমা পিন্ধি একদম পূৰা হেৰি ট্ৰেক্টৰ দি মানে এতিয়া মই মানুহকে চাৰ্জাৰডাল আনিব যাওঁ কালি ৰাতিপুৱা এই বনমতি কৰা ল'ৰাটোৱে নিলেহি মানে তো এতিয়া তাকো আনোগৈ এয়া আমাৰ গাঁৱৰ পৰিৱেশ সদায় দেখুৱাই থকা হয় গাঁওখন মানে সেইফালেও দেখুৱাওঁ সেইফালে ইমান এটা নেদেখাওঁ এইফালে যিমান দেখুৱাওঁ মানে পূৰা মাছ চাছ পূৰা দানা খাইছে মানে কি দানা দি থৈছে সিহঁতি বনমতিয়ে মাছ ইয়াত পৰিছে ইয়াত পোৱা হ'ল 1 কেজিমান ধৰিলে চাগে মাছ পূৰা কাম লাগি আছে আবুৱে ৰেডিঅ' বহুত দিনৰ মূৰত দেখিছোঁ দেই মানে একদম ৰেডিঅ' চেডিঅ' লগাই পূৰা কাম লাগি আছে মানে জংঘলবিলাক চাফা কৰিছে মই আহিছিলোঁ এতিয়া নহ'লে নাই বা সি স্কুলৰ ফালে আছে অলপ শুনোচোন কি কৈ আছে গোটেই মানুহখিনি লগ লাগি আৰু বাকী আমাৰ ইনফ্লুৱেঞ্চাৰ বন্ধুসকল গোটেইখিনি যিহেতু পূৰা কাম লাগি আছে আৰু ৰেডিঅ' পূৰা মানে আগতে আমাৰ বুঢ়াটোৰ লগতো আছিলে ৰেডিঅ' পূৰা শুনিছিলে বাৰু আজিকালি এতিয়া নুশুনে আৰু এতিয়া মোবাইল চবাইলবিলাক আছে পূৰা শুনি সেই জংঘল চাফা কৰিছে মই চাৰ্জাৰ লৈ আনিলোগৈ ইমান টোপনি ধৰিছে আৰু চৰ্দিটোৰ পৰা একদম মানে মাত বৰ বেলেগ লাগিছে মানে মাতটো মাতিব পৰা নাই মানে এই টোপনি ধৰা নিচিনা লাগিছে মানে মোবাইলটো অলপ চাৰ্জ দিলোঁগৈ ভাত চাত খাই মেলি ভাতটো বনাই মেলি আছে বাৰু দেই মই নবনালেও হ'ব মানে তো এতিয়া ভাত চাত খাই মানে এতিয়া ৰেডি হৈছোঁ তো এনেই যে লগৰটো গৈছিলে বুলি কৈছিলে সি আকৌ আজি আহি আছে তো আজি দেখাইছোঁ তাক মই সি মানে স্কুটি লৈ আহিব বেছি দিনৰ কাৰণে 5 দিনমান থাকিব চাগে জানো স্কুটি লৈহে অহাই আৰু যাবগৈও পাৰে কাইলৈ পৰহিলৈ যোৱাটোৱে পূৰা চাদা তাদা লগাই পূৰা খাব লৈছে আৰু এতিয়া বিৰি বনাই খাব মানে এনেকৈ বৰফ পাতেদি সেইদিনা অলপ বতাহ মাৰিছিলে পূৰা ভাল লাগিছিলে এতিয়া আকৌ বতাহজাক নাইকিয়া হৈ গ'ল মানে বন্ধ কৰি দিলে বতাহ মৰা তাকে সি আহি লওক স্কুটিখন লৈ আনিব অলপ তালতে ঘূৰিব যাব লাগিব উপায় নাই এতিয়া আৰু বাৰু এইভাগে
কিবা মাথা নেমাৰে যেতিয়া চুলাই খাই দিব মানে মদ খাই দিব তেতিয়া পূৰা কথা মানে ওলাই আহিব মানে একে ৰেহাই ওলাই আহিব একদম ক'ৰ হিষ্ট্ৰী কথা মানে আগৰ দিনৰ কথা কৈ থাকিব তাজমহল মানে একদম কেতিয়াবা শুনাই দিম বাৰু সেই কেতিয়াবা মদ চদ খাই থাকে তেতিয়া একদম কি কথা ক'ব কোনো কথা ক'ব নোৱাৰিবই মানে মদ লগত কথা পাতিবই নোৱাৰিব একদম লাগিয়ে যাব মানে বেয়া খাতৰা দেই এইভাগে একদম মাথাত নেমাৰে এইভাগে মদ চদ খাই নাথাকিলে মাথাতে নেমাৰে গাড়ী দেখিছেনে ৰ'দটো ডাঙৰ দিছে একদম বৰ খাই দিছে দেই ৰ'দটো একদম কি কম লাগিছে এইটো মানে সেইকাৰণে অলপ শুই আছিলোঁ এতিয়া উঠিলোঁ আৰু কেইদিনমান চাদনকৈ তাই ঘপকৈ শুই থাকিলোঁ নহয় তালৈ চাবই নাপালোঁ চাদৰ আনি মেলি ইমান ৰ'দখন এতিয়া ঘৰলৈ যাব মন নাই মানে এটা আহি পোৱাহিয়ে নাই বৰ বেলেগ ৰ'দ দিছে দেই মানুহ পূৰা চবতে বিচনি কৰি বহি থকা দেখিলোঁ যাবলৈ হৈ গ'ল খালি চৰ্দিটো অলপ ভাল হৈ গৈছে দেই তাৰপৰা সি আহেনে নাহে সিয়ে জানিব এনেই ক'ব পাৰে ঘৰতে তাক পইচা মই 100 টকা দি দিলোঁ সি আহেনে নাহে সি নাহি আছোঁ বুলি কৈছে এতিয়ালৈকে পোৱাহিয়ে নাই চাই লওঁ সন্ধিয়াখিনিলৈকে পাবহি পায় মানে সি আহিলে দেখি পাবই লাষ্টলৈ চাই থাকক এই গৰমত মানুহ মৰিব দেই কাম চাম কৰিলে মানে ইমান ৰ'দ দিছে আজি চৰ্দিটো গৈছিলে আকৌ আহিলে মানে কি যদি হাঁচি আহি গৈছে যে কি হৈছে জানো এতিয়া হাঁচি আহি আছে একদম হাঁচি আহিলে মানে আকৌ চৰ্দি আহি যায় মানে যদি গৈছিলোঁ যদি ভাবিছিলোঁ আকৌ আহি গ'ল এতিয়া সি অহাই নাই মানে এতিয়ালৈকে আহি পোৱাই নাই এতিয়া 4টা বাজিলেই আজিৰ দিনটো একদম অকলে থাকি আমনি পাই গ'লগৈ মানে একদম কি ক'ব আৰু অকলে থকা একদম কিবা লাগিছে একদম বৰ হৈ থকা যেন লাগিছে মানে ক'ৰবাত ঘূৰিব যাব পৰা হ'লে একদম দূৰ জেগা এনেকুৱা ভাল লাগিলে ভাবি কিবা এটা ফিল লাগে মানে তো যি কি নহওক এতিয়া মই দোকানৰ ফালে যাওঁ কিবা চলাই আনিব লাগে মাচিছ চলাই তাৰপৰা আলু 1 কেজিমান আনোগৈ তাকেই অলপ দোকানত থাকোঁগৈ দোকানৰ ওচৰতে থাকোঁগৈ অলপ টাইম তাতে ল'ৰা লগ পাম চাগে এটা দুটামান লগৰ আমনি লাগিছে কি কৰিবা দিনকেইটা কেনেকৈ পাৰ কৰাবা অলপ সন্ধিয়াখিনি সময় মানে এতিয়া অলপ মানে নেচাৰটো চাওক আপোনালোকে কেনেকৈ ভাল লাগিব দেই এইবিলাক ধান ওলোৱা নাই বাৰু বৰ্তমান এতিয়ালৈকে ওলাবগৈ আৰু লাহে লংখনত অলপ ৰখি দিছোঁ তাৰপৰা এই পাইপডাল কেনেকৈ পানী যায় বা মই সেইটোৱে ভালকৈ ভাবি পোৱা নাই মানে এইফালে ক'ৰবাত জইন কৰি দিয়া আছে আকৌ জইন কৰি আগতে মানে তাতহে ওলাইছিলে এতিয়া এইফালে আনি ল'লে নিজে পইচা দি কিনি সেইখনতো এতিয়া সন্ধিয়াখিনি সময়ত বহি আহি খুব ভাল লাগিব চাগে দেই পানীলৈ শুকাই গ'ল বহুত দেৰি মূৰত এটাক লগ পালোঁ দেই আকৌ দোকানত মই ক'বলৈ নহ'ল মানে আহিছিলোঁ গেম খেলিবলৈ এতিয়া আকৌ ইয়াৰ লগত অলপ যাব লাগিব মানে এতিয়া বাইকত ইয়াৰ লগত মই আজি ভিতৰ চাইডে সোমাই আহিলোঁ মানে চাওক বহুত জংঘল হৈ আছে ইয়াত চফা যদি একদম চাফ চিকুণ যদি হৈ থকা নাই কেনেকুৱা লাগিলে হ'ল হয় পানীৰ পাইপ এডাল তাতো আছে দেই সেইটো দেখিছে নহয় অলপ বগাকৈ মানে ইয়াতো আছে অলপ মানে আগতকৈ অলপ চফা হ'ল নহ'লে আগতে একদম আন্ধাৰ আছিলে মানে সেইবিলাকতো বাঁহ চাহবিলাক আছিলে বাঁহ চাহবিলাক কাটি দিয়া হ'ল প্ৰায় বহুতেই হ'ল মানে সেইফালে আহিলোঁ মানে এতিয়া মানে ক'ৰবালৈ পঠিয়াব বুলি ভাবিছোঁ বাইকত এতিয়া ক'লৈ যায় মানে সেই ল'ৰাটো যে আজি নাহে মই ফোন মাৰিছিলোঁ
কাইলৈ আৰু ল'ৰা এটাৰ লগত আহিব। এই আগখনত একেবাৰে পামেই নাই, এটাও গৈ থাক, মই খোজকাঢ়ি যাব লাগিব এতিয়া। ক'ত পাম দেবি এতিয়া এখন? গৈ থাক এতিয়া মানে মই খোজকাঢ়ি যাব লাগিব আৰু দোকানলৈকে। ৱাও, পিছফালটো বেছি ধুনীয়া হৈছে দেখোন ভিউটো। এতিয়া এবাৰ সাঁতুৰিছিলোঁ, সেইটোতে সাঁতুৰি মেলি বেমাৰ হ'লগৈ মানে। এইদৰে হেনো আগতে বহুত ওলাইছিলে বুলি কোৱা শুনিছিলোঁ এই লিকটোত। এই লিকটো সেই নামঘৰ সেইটো চাইডে যাবলৈ আগতে বহুত ভয় লাগে মানে। মানুহে ডাঙৰ মানুহৰ লগত আহোঁৱেই মানে এইফালে ৰাস্তাটোৰে পাৰ হ'বলৈ মানে বহুত দিন মানে ইয়াত মানে এইবোৰ অন্ধবিশ্বাসে বিশ্বাস ক'ত কৰিবা। মই এবাৰ দেখিছিলোঁ যদিও বিশ্বাস ইমান নকৰোঁ মই, যিহেতু দেখা নাই মই। দেখিছোঁ ভালকৈ মানে দেখা নাই মই। সেই তাত দেখা সেই আগতে ইমান নাজানোৱে মই, আগতে হ'লেও বহুত ভয় লাগে বাৰু ন আগতে। বহুত বছৰ আগতে 5 বছৰমান বেছি হ'ল নেকি, বেছি হ'ল। এতিয়া সেই পাম দিবলৈ গ'ল মানে আগলৈ। এই দোকানখনত পামটো দি লৈগৈ হেনো, হেৰি চাইনিজ পাম্পে দি লৈছে। তো আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ মানে। এতিয়া মোৰ মানে মোবাইলটো মানে ভৰিত সেই পেণ্টটোত জেপ চেপ নাই যে, সেইটো কাৰণে এতিয়া মোবাইলটো থৈ যাম মানে মই। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। তো নেক্সট এটা ভিডিঅ'ত লগ পাই যাম। আৰু লগতো আহিছে, সিও নেক্সট ভিডিঅ'ত ওলাব। তো আজিলৈ বাই। আমনি লগা হ'ল।